নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। কুকুৰা মাংসৰ লগত বনজালুক শাক। বনজালুক শাকটো আমাৰ মিচিঙত মাৰ্চাং শাক বুলি কোৱা হয়। এই শাকৰে এটা নতুন জুতি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। Missing buari ang nango silo iti baba kulidong video ko kapnya ini ayo bagi-bagi nango kali dua mang kuninga igoying mang kuninga ayo bilang masih na kumpas udah nasi mau beauty isem opit ibam na ipam nango dong missing kanang ko mapam nango la dengan nulung nang kanyi oke dari ketia missing kanang missing part korot কুকুৰা মাংসৰ লগত মই সজাই থৈছোঁ বন জালুক, মিচিঙত মাৰ্চাং বুলি কয়, তাৰপাছত মধু টেঙা, মধুলং, তাৰপিছত আৰু আনিছোঁ হেৰি কি আনিছোঁ বাৰু শাক যে বহুতো আনিছোঁ, শাকবিলাক মিলাই কিনি খাব লাগিব। এইটো মাটি কান্দুৰি, মধুলং টেঙা আৰু বিলাহী, আদা, ৰচুন, জলকীয়া এই কুকুৰা মাংসৰ লগত আজি ধুনীয়াকৈ খানাটো বনাম। তাৰপিছত আগলৈ মই দেখুৱাম বাৰু। এইটো চিনাকি থৈছে, এইটো আমাৰ মিচিং মানুহৰ গা বিষৰ কাৰণে ভাল। ক্ষমা কৰিব, এডিটিঙৰ প্ৰব্লেম হোৱাৰ বাবে মাৰ ভইচটো নোহোৱা হৈ গ'ল। এইখিনিৰ পৰা মই আগলৈ গোটেই ৰেচিপিটোৰ বিষয়ে জনাই যাম। এইখিনি আপোনাৰ মাৰ্চাংখিনি লৈ লৈছোঁ আমি, গোটেই শাক পাচলিখিনি। পাচলিৰ ভিতৰত মানে কি আলু লৈছোঁ আমি, আৰু মাৰ্চাং আৰু মধুলং আৰু কিছুমান বিভিন্ন ধৰণৰ শাক পাত আছে। সেইখিনি লৈ আমি ভিডিঅ'টো আগলৈ এতিয়া ইয়াতে কেৰাহী গৰম হোৱা মিঠাতেলখিনি ঢালি দিছোঁ। মিঠাতেলখিনি পকি যোৱালৈকে আমি অলপ সময় ৰ'ম। তাৰপিছত আমি বাকী বস্তুখিনি যোগ কৰি যেনেদৰে সকলোৱে খানা যেনেদৰে চব্জি বনায় ঠিক তেনেদৰেই সকলোখিনি বস্তু দিয়া হ'ব ইয়াত। কিন্তু আমি ইয়াতে মাংসৰ লগত মাৰ্চাং, যোনটো আমাৰ মিচিঙত মাৰ্চাং বুলি কয়, কিন্তু এইটো অসমীয়াত ক'বলৈ গ'লে এইটো বন জালুক বুলি কোৱা হয়। সৰু সৰু হালধীয়া গুটি থকা এটা যে পায়, এইবোৰ ঘাঁহনি ফিল্ডৰ মাজত বা বাৰীত এইবোৰ লাগি থাকে, সেইটো হয় মাৰ্চাং। এইটো আপুনি জ্বৰ, কাহ, চৰ্দি হ'লে মাংসৰ লগত বনাই খালে খুবেই ভাল হয় আৰু খাবলৈও খুব টেষ্টি হয়। এই আঞ্জাখন খুব চিম্পুল হয় কিন্তু খাবলৈ খুব ভাল হয়। ইয়াতে মই ট্ৰেত ধৰি লওক এইখিনি হালধীয়া ফুলৰ সেইখিনি মাৰ্চাংখিনি মানে বন জালুকখিনি লৈছোঁ, আৰু ইফালে ধনিয়া আছে, আৰু ইফালে এইখিনি থৈ দিয়া হৈছে বিভিন্ন ধৰণৰ পাত শাক, বাৰীৰ পৰা বুটলি অনা মিক্স শাক কিছুমান আছে, যোনখিনি কিছুমানৰ ধৰি লওক দুটামানৰ নাম আছে মধুলং আৰু এইটো কি আছিলে মাটি কান্দুৰি, আৰু সৰু সুৰা কিছুমান মানিমুনিও আছে চাগে, মানে অলপ অলপকৈ। এইখিনি এতিয়া আমি এইখিনি চব একেলগতে মিক্স কৰি আঞ্জাখন বনাম। এই আঞ্জাখন বনাবলৈ বহুত সহজ হয় পদ্ধতিটো, আপোনালোকেও আঞ্জাখন বনাই চাব পাৰে। এতিয়া কেৰাহী গৰম হ'বলৈ ধৰিছে আৰু লাহেকৈ। ক্ষমা কৰিব, অলপ খেলি মেলি হৈছে দেখুৱাটো। এতিয়া ইয়াতে পিঁয়াজখিনি যোগ কৰি দিছোঁ। পিঁয়াজখিনি তেল গৰম হোৱাত পিঁয়াজখিনি দি দিয়াৰ পাছত পিঁয়াজখিনি খুব ৰঙচুৱা হোৱালৈকে আমি পিঁয়াজখিনি ভাজি থাকিম। আপোনালোকে পিঁয়াজখিনি ভজাৰ সময়তে আপোনালোকে আদা নহৰু পেষ্টটো দিব পাৰে, কিন্তু মই আদা নহৰু পেষ্টটো এতিয়া নিদিওঁ, কাৰণ তেলত দি দিয়াৰ লগে লগে গোন্ধটো নাইকিয়া হৈ যায়। মই একচুৱেলি গোন্ধটো থাকিলে বনাই খাই ভাল পাওঁ, সেইকাৰণে অলপ দেৰিকৈ দিম। এতিয়া পিঁয়াজখিনি খুব ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে আমি ভাজি লওঁ। এয়া দেখিছেনে, পিঁয়াজখিনি অলপ অলপ ৰঙা ৰঙা হৈছে আৰু খুব ধুনীয়া কালাৰ এটা হৈছে এতিয়া পিঁয়াজখিনি। এতিয়া আমি এই তেল পিঁয়াজ
পিঁয়াজৰ লগত হালধিখিনি যোগ কৰি দিম। হালধিখিনি দি দিয়াৰ পাছত আমি বিশেষ আৰু একো মছলা ব্যৱহাৰ নকৰোঁ। মছলা মানে মছলাৰ ভিতৰত জিৰা ব্যৱহাৰ কৰিম, জিৰা গুড়ি, যোনখিনি মই ঘৰতে পিচি লৈছোঁ। আমি এনেদৰেই জিৰা গুড়ি বা বেলেগ মছলাবিলাকো ঘৰতে পিচি ৰাখোঁ। এইখিনি জিৰা পাউডাৰ দি দিয়া হৈছে। জিৰাৰ পৰা ধুনীয়া গোন্ধ এটা ওলোৱালৈকে আমি এইখিনি ধুনীয়াকৈ হালধি আৰু পিঁয়াজ আৰু তেলেৰে সৈতে ভাজি ল'ম। ধুনীয়াকৈ মাংসখিনি দি এই মাংসখিনি আমি প্ৰায় 10-15 মিনিট জিৰা, হালধি আৰু এই পিঁয়াজৰ লগত ভালদৰে ফ্ৰাই কৰি ল'ম। এনেদৰে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এটা খুবেই টেষ্টি হয় খাবলৈ আৰু সহজতে খুব আধা ঘণ্টা 45 মিনিটৰ ভিতৰত তৈয়াৰী হৈ যায়। আপোনালোকেও কম সময়ৰ ভিতৰত আঞ্জাখন বনাই খাই চাব পাৰে। মাৰ্চাং যোনটো বন জালুক, আমি এইটো ঘৰত প্ৰায়ে খাওঁ। ধৰি লোৱা আলু ভাজিৰ লগতো খাই ভাল লাগে। ডাঙৰকৈ দিওঁ, আজি অলপ কুটি ল'ম। এতিয়া এয়া মাংসখিনি হৈ গৈছে, কালাৰ এনেকুৱা আহিছে। এতিয়া আমি ইয়াতে শাকখিনি যোগ কৰি দিম। গোটেই শাকখিনি ধুনীয়াকৈ কুটি লোৱা হৈছিলে। এই শাকখিনি এতিয়া মাংসখিনিৰ লগত দি দিম। ক্ষমা কৰিব, মই আপোনালোকক জলকীয়া আৰু নিমখ দিয়াটো দেখুওৱা নহ'ল। মই ঢাকোনখন লগাই দিয়া অলপ পাছতে জলকীয়া আৰু নিমখখিনি, খুন্দি লোৱা জলকীয়া, মই শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ। খুন্দি লোৱা শুকান জলকীয়া আৰু নিমখখিনি ঢালি দিছিলোঁ ইয়াতে। আপোনালোকে ইচ্ছা কৰিলে জালুকৰ গুড়ি দিব পাৰে। জালুকৰ গুড়ি দিলে জলকীয়াটো কমকৈ দিব। আমি জ্বলাটো খুব বেছি খাওঁ, জলকীয়া বেছি দিছোঁ বাবে জালুকৰ গুড়িখিনি দিয়া হোৱা নাই। এতিয়া এইখিনি খুব ধুনীয়াকৈ ভাজি ল'ম। মাংসখিনিৰ পৰা ধুনীয়া কালাৰ ওলাইছে, দেখি ভাল লাগিছে। ধুনীয়াকৈ এইখিনি মিহলি হৈ যোৱাকৈ ভাজি ল'ম। এয়া এখন এনেকৈ দৰে খুব দেৰি ভাজি ল'ম। আৰু মই ইয়াত জোল ব্যৱহাৰ কৰিম। আপোনালোকে শুকানকৈ ভাজি খাওঁ বুলি ক'লেও পাৰে, শুকানকৈও ভাল লাগে। মই জোলেই ব্যৱহাৰ কৰিছোঁ, যিহেতু অলপ গাটো বেয়া হৈ আছে সেইকাৰণে। এয়া আঞ্জাখন হৈ গৈছে। মায়ে ভণ্টিৰ লগত, ভণ্টি খুৱাইছে, সুধিছে কেনেকুৱা লাগিছে। আপোনালোকেও ট্ৰাই কৰি চাব। ক্ষমা কৰিব, মই আগতেও কৈছোঁ ভিডিঅ'টো এডিটিং প্ৰব্লেম হোৱাৰ কাৰণেই মাৰ ভইচটো নোহোৱা হৈ গৈছে। আঞ্জাখন খাবলৈ খুব ভালেই হৈছিলে। মই ট্ৰাই কৰি চাইছিলোঁ। ধন্যবাদ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে। আগলৈ এনেদৰে ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো টিপি দিব। আৰু এইখিনি যাতে আপুনি ফ্ৰেণ্ডৰ লগত লাইক শ্বেয়াৰ কৰি দিয়ে আৰু ভিডিঅ'টো লাইক কৰি দিব। ক্ষমা কৰিব কিবা ভুল ভ্ৰান্তি হ'লে। আৰু যিহেতু প্ৰথম ভিডিঅ' বনাইছোঁ সেইকাৰণে অলপ খেলি মেলি হ'ব পাৰে। ধন্যবাদ।